ধুৱাহাট বেলগুৰি সত্ৰ। কুৰি শতিকাৰ প্ৰথম ভাগতে মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰাত ভকতসকলে নাৰায়ণপুৰৰ মাকুৱাৰীত সত্ৰখন পুনৰ স্থাপন কৰে। ১৮৬৭ শকৰ ৬ আহাৰ তাৰিখে ধুৱাহাট বেলগুৰি সত্ৰ নাৰায়ণপুৰৰ মাকুৱাৰী ৰিজাৰ্ভত স্থাপন কৰা হয়। অসম চৰকাৰে উক্ত ৰিজাৰ্ভৰ ৪০ বিঘা মাটি এই সত্ৰৰ নামত আবণ্টন দিয়ে। তিলেশ্বৰ বৰা বুঢ়াভকত ৰাজমেধিদেৱে তেখেতৰ নিজ খৰচত আৰু ২১ বিঘা মাটি কিনি লয়। এই ৬১ বিঘা মাটিয়ে প্ৰথমে স্থানান্তৰিত সত্ৰখন পুনৰ প্ৰতিষ্ঠিত হয়। গুৰুদুজনাৰ এই সত্ৰতে প্ৰথম মিলন ঘটিছিল আৰু ১৮ বছৰ কাল এই সত্ৰতে দুয়োজন একেলগে আছিল। লক্ষ্মীনাথ বেজবৰুৱাই এই সংযোগক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। চালি নাচ এই সত্ৰৰ এক আপুৰুগীয়া কৃষ্টি। শ্ৰী শ্ৰী পদ্ম আতা প্ৰতিষ্ঠিত শ্ৰী শ্ৰী বদলা সত্ৰ।